কেতিয়াবা কাৰোবাক এই কাৰণেও ক্ষমা কৰা হয় কাৰণ আমাৰ জীৱনত সেই ভুলবোৰতকৈও সেই ব্যক্তিজনৰ গুৰুত্ব বেছি। আসসালামু আলাইকুম আৰু নমস্কাৰ সকলোকে। জেচমিন মিনি ব্লগৰ পুনৰ অন্য এটি নতুন মিনি ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনালো। ব্ৰেকফাষ্ট কৰি লোৱা হ'ল, মানুহজনেও কৰিলে, সি এতিয়া ডিউটিলৈ যাব বুলি ওলাইছে। আৰু এই কিনাৰে কিনাৰে মামী সিদিনাখন অলপ মাটি উঠাই দি থৈ গৈছিলে, ফ্ৰেঞ্চবিনৰ কেইটামান গুটি ছটিয়াইছিলোঁ, ধুনীয়াকৈ ওলাই আছে আৰু বালিতে। আৰু ইফালে এয়া লেচেৰা মাহ গোটেই বগাই আছে টকৌ গছত, আৰু ইফালে অমিতা গছটো হৈয়ে আছে, আৰু ইফালে আকৌ চিম গছটো পুৰা বগাইছে। চিম যে কেতিয়া লাগিব সেই আশাতে আছোঁ। ফ্ৰাই কৰি থোৱা পুঠি মাছ কেইটামান আছিলে, ভাবিলোঁ দুপৰীয়াৰ সাজত পিৰালি পালেঙেৰে বনাম। আৰু ইফালে আহি চাওঁ একদম মানে ফ্ৰেছ হৈ আছে, বহুত দিনৰ মূৰত আহিছোঁ। তাৰপিছতে ইফালে পদিনা পাত তুলিবলৈ আহি গ'লোঁ। পদিনা জানেনে একদম মানে কিনি কিনি মানুহজনে লৈ আনে ঘৰত ৰুবলৈ, মানে নহয়েই, কিন্তু এইবাৰ আকৌ ধুনীয়াকৈ হৈছে। আৰু বৰষুণৰ পানী পাই একদম মানে ফ্ৰেছ হৈ পাতবোৰ ওলাইছে। ফ্ৰেছ পাচলিবোৰ তুলি লৈ বনোৱাৰ পিছত মানে খালে মানে যি সোৱাদ লাগে নহয়। ইফালে আকৌ ফ্ৰেছ পদিনা চাটনি বনালেও বহুত সোৱাদ লাগিব বুলি ভাবিছিলোঁ, কিন্তু ইফালে কাৰেণ্টে নাইকা, সেইকাৰণে ইয়াত ঢাকি থৈ দিছোঁ ৰাতিয়ে বনাম বুলি। আৰু মানে ইফালে গা ধুৱাই ল'লোঁ, ভাবিলোঁ তাক কেইটামান খুৱাই লওঁ। ইফালে তাৰ পাপা যিহেতু এতিয়ালৈকে অহাই নাই, মাছৰ জোলেৰে সি অলপ খাব বিচৰা নাই। মাংসৰ জোল আৰু দালি বৰ সোৱাদ পায় খাবলৈ, কিন্তু মাছো অলপ খোৱা শিকাব লাগিব। আৰু জোলটো খালেও হয়, মাছটো বাৰু নেখায়েই বাৰু, সেইকাৰণে ভাবিলোঁ অলপ মানে জোল দি খোৱালে ভাল লাগিব। কিন্তু নাই, তাক লাগে ডিম ভাজি দিব লাগে, আৰু উপায় নাপায় তাক ভাজি দিলোঁ। আৰু ইফালে দৰ্জা খুলি চাওঁ, মানুহজনো আহি পালে। এটা সময়ত পুঠি মাছ অনাৰ লগে লগে মোৰ মূৰৰ বিষ, কাটিব ল'লেও মানে একেবাৰে গলি যায়। সৰু সৰু হ'লেতো আৰু যুদ্ধ লগাৰ নিচিনাই হৈ যায়। ফ্ৰাই কৰাৰ সময়তো একেবাৰে চূৰ্ণ বিচূৰ্ণ চাটনি হৈ যায়, আৰু তেনেকৈয়ে দিওঁ আৰু উপায় নাই। কিন্তু লাহে লাহে ফ্ৰাই কৰাটো শিকিলোঁ, এতিয়া গোটা গোটাকেই পাৰোঁ। আৰু সঁচাকৈয়ে পুঠি মাছ যেতিয়া কিবা এটা মানে শাকেৰে মানে জোল বনোৱা হয়, খাই লৈ বহুত সোৱাদ লাগে। আৰু এই সোৱাদৰ কাৰণেই কামবোৰ শিকিলোঁ। আৰু যিবোৰ বস্তু খাই ভাল পোৱা হয় কামবোৰ শিকিবই লাগিব, কোনেনো আৰু কৰি দিব। আৰু আশাত কৰি থাকিব নোৱাৰি, নিজৰ কামবোৰ নিজেই কৰিব লাগিব। এটা সময়ত ছোৱালীবোৰে বুজি পায়, তেনেকৈ সময়ৰ লগে লগে মই বুজি পাইছোঁ। ইফালে মানুহজনক বহুত সোৱাদ লাগিছে হেনো আজিৰ চব্জি। ইমানেই গাইজ, আকৌ লগ পাম পুনৰ নতুন এটি মিনি ব্লগৰ সৈতে। তেতিয়ালৈকে আপোনালোকে ভালে থাকক, সুস্থ থাকক, বাই বাই।